ওইটা সমাজের লেটারবোৰ চাফা কৰি যে সেইটো কিন্তু ভুল আৰু বিপজ্জনক মোৰ টেনশ্যন কি কোনোবা দিনা যদি এনেদৰে কাজিয়া কৰি ফুৰোঁতে দাদাৰ কিবা বিপদ হয় সেইবোৰ যিয়ে নহয় দাদাৰ ওপৰত যোৱাটো কিন্তু মোৰ কথা নাই এজন হ'ল ভীষণ বচামকৰ দুষ্টম দমন আৰু সন্তক পালন কৰি যাব আৰু আন এজনী হ'ল ঘৰখনকে পৃথিৱী বুলি ভাবা নৃত্যৰ চন্দত জীৱনক সুখ বিচাৰিব আৰু মৰমৰ নবক কোবালি যাব আচ্ছা আৰু তোমাৰ মোৰ যোৰাটো হুজুৰ মই হলো গুলি বাগৰ মাজৰ দৰ্শন ইনস্পেক্টৰ নিখন্ত বড়ো আৰু তুমি হলা সাধাৰণ পৰ্যায়ত দেখিলে সজ্জা কৰা চেষ্টি দস্ত নহয় মই ক'ত ভয় কৰোঁ পইতাচৰাই কি জেঠি কেঁচু বকৰা একোলৈকে ভয় নকৰোঁ আচ্ছা তোমার ভরি কি দেখতে চলিছে কেৱল পইতা চৰাই ধৰি থাকিবা আৰু চোৰ ডকাইটি ধৰিবা তুমি হাঁহি থকা দেখা পালে মোৰ মনটো ভৰি পৰে মা দেউতা ঢুকোৱাৰ পাছত বহুত কষ্ট কৰি মই ডাঙৰ কৰিছোঁ এনে ভাল হয় এই কথা মই বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই আপোনালোকৰ বিশ্বাস হ'লে জেৰি খুন্দু কিন্তু আপোনাৰ লগত মোৰ আপুনি ভাল মানুহ বুলি জানো কিন্তু অন্যায় প্ৰতিবাদ কৰিবলৈ আইন হাতত তুলি লোৱাটো কিন্তু ভয়ংকৰ অপৰাধ যদি সাধাৰণ মানুহখিনিক যদি আইনখনে ন্যায় দিব নোৱাৰে তেতিয়া ন্যায় বিচাৰি যদি মানুহখিনি আইনখন হাতত তুলি লয় তেতিয়া এই আইনখনে সেই মানুহখিনিক বেআইনী বুলি কোৱা যেন অধিকাৰ থাকে নাজানি ভুল কৰাজনক এশবাৰ বুজাব পাৰি কিন্তু জানি বুজি ভুল কৰা জনক নালাগে বুজাব লাগে এশবাৰ লাখবাৰ হাজাৰবাৰ গেৰেজত পূজা পূজা বিয়া সিহঁতৰ বিয়ালৈ গৈছিলোঁ চাহ খালোঁ তেতিয়া ভোক নাছিল পিছত গম পালোঁ বিয়া ভাগন যাব সোৱাদ হৈছে চব যদি ঠিকে আছে তেনেহ'লে বিয়াত দাদাগিৰি দেখাবলৈ কিহে পাইছিল মানে একো মানে নাই দেশৰ মানুহৰ কথা চিন্তা কৰিবলৈ চৰকাৰে কিমান দায়িত্ব দি থোৱা নাই নহয় ভাত আঞ্জা ৰেডি আছে খাবলৈ মন গ'লে নিজে লৈ খাবা মই আহিলোঁ তুমি ক'লৈ যোৱা নাট্যমৈদামত আমাৰ অনুষ্ঠান আছে আহিলোঁ ব'লা মই তোমাক আগবঢ়াই দিছোঁ একো দৰকাৰ নাই ঘৰতে দেখা পাওঁ বাহিৰত একেবাৰে পাক আৰু মোৰ সন্মুখ পালে পিজা মেকুৰী মই কি কথা ক'ব নোৱাৰিলোঁ নেকি কিন্তু তাইৰ প্ৰগ্ৰেম আছেতো সেইকাৰণে মনটো বেয়া কৰিবলৈ মন নগ'ল বহুত দেখিছোঁ কিন্তু আপোনালোকৰ কাজিয়াবোৰৰ মাজত লুকাই থকা মৰমবোৰ দেখা পালোঁ কিবা ভাল লাগিছে আপুনি সঁচাকৈ যে বহুতৰে নাৰী এগৰাকী জীৱন সংগী হিচাপে পাইছে কেৱল মহে ভাগৱান নেকি তাই সেইটো কনফাৰ্ম ক'বলৈ অহা নাই যে মোৰ দৰে বতা এটা জীৱন সংগী হিচাপে পাইছে নতুনকৈ চাকৰি জইন কৰিছে তাৰ যাতে অসুবিধা নহয় যা ৰাতিপুৱা একো খাবলৈ পোৱা নাই
짠난나 그렇게 따그들으면 됐나겠다. 짠난나 그렇게 따그들으면 됐나겠다. ছোৱালী কানু মোৰ মোৰ প্ৰিয় কানু তোমালোক আহি পালা ভালে ভালে ঘৰলৈ যোৱা আগত আশ্ৰমী পৰিৱেশত অলপ উশাহ লৈ যাওঁ বুলি সোমালোঁ বৰ কষ্ট হৈছে পৰম পূজা ইমানখিনিলৈ ভাল হৈছে তেতিয়া বাকীখিনিও ভালেই হ'ব কেৱল বিশ্বাস হেৰুৱাই নেপেলাব আপুনি মাত্ৰ আশীৰ্বাদ কৰিব কানু 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 পৰৱৰ্তী কাম কৰা মংগল কিন্তু কানু মই এটা কথা বুজি পোৱা নাই কোনে কি কাৰণত কানু কেনেকৈ বাৰে বাৰে হত্যাৰ চেষ্টা কৰি আছে প্ৰমাণ কৰিব নোৱাৰা কথা এটাৰে বাৰে বাৰে আমাক হাৰাশাস্তি কৰিব নোৱাৰে প্ৰমাণো কৰি আছো কিন্তু তহঁতে এজন সৎ নিষ্ঠাবান সাংবাদিকক হত্যা কৰিছিল আৰু এজন সুস্থ সবল মানুহক জীৱন উপভোগ কৰিছিল প্ৰমাণ যদি কৰিবই পাৰে আমাক শাস্তি দিয়ক সিদিনা ৰাতি অলাগা হত্যাৰ লগতে তহঁতে যাক হত্যা কৰিছিলে কাৰণ তথ্য ক'ব 21 ফেব্ৰুৱাৰী ৰাতিপুৱা প্ৰকৃতলৈ তহঁতে ক'ত আছিলি হস্পিটেলৰ পৰা যোৱা যে আমাৰ সেই হোৱা নাই সাক্ষী দিব আহে এই পাগল এটা লগ হ'ল আৰু এটা পাগলে আমাক জেলৰ ভাত খুৱাই দেহৰ শক্তি বচাই ৰাখক জীৱনটো আৰম্ভ হৈছেহে মাথো এই মানুহকেইজন মোক ভীষণ ভালকে চাওক এই মানুহকেইজনে সিদিনাৰ পৰা আক্ৰমণ কৰিছিলে ভালকে চাকৰদা ভালকে মন কৰা চাকৰদা কি হৈ গ'ল কাৰনে ভালকে চাওক কাৰনে প্লিজ ইন্সপেক্টৰ এইবোৰ কি ৰোৱা কামলৈ কৰিছে এই অসুস্থ মানুহৰ কথা পাতে আমি অপৰাধী চিনাক্ত কৰিম নেকি এই অসুস্থ বুলি জানিছা কিন্তু কিবাকে তেওঁ বিচাৰি পাবলৈ চেষ্টা চলাইছে ইন্সপেক্টৰ ন' আইনে আমাক ক্ষমতা দিছে অপৰাধী কৰায়ত্ব কৰিবৰ কাৰণে কিন্তু মনত ৰাখিবা কেতিয়াও আমি অপৰাধী কৰায়ত্ব কৰিব নোৱাৰিব পাৰোঁ সদায় সজাগ থাকিবা যাতে কোনো নিৰপৰাধী মানে শাস্তি পাবলগীয়া নহয় আৰু বস্তুবোৰ আপোনালোক আগুৱাই দিব মেডাম বস্তু আগুৱাই দিব একো নহয় আগুৱাই দিব আমি কিবা এটা ক'ব বিচাৰিছোঁ এতিয়া বৰ্তমান একো ক'ব পৰা অৱস্থাত নাই তেওঁ সুস্থ প্লিজ মেডাম প্লিজ বলক আগুৱাই দিব আপোনালোক কৈছে বলক মেডাম বলক আগুৱাই দিব আগবঢ়াই দিম বুলি কৈছে নহয় প্লিজ বলক আগুৱাই দিব আমিও যাব পাৰোঁ নে ইন্সপেক্টৰ চাহাব বহুত দৌৰাইছে ইন্সপেক্টৰ চাহাব বহুত আপুনি পাহৰিলে নেকি পলাই থকাজনৰ যিমানে ভাগৰ খেদি থকাজনৰো সমানেই ভাগৰ অলপ জিৰণি লওঁ এই খাকি পোচাকযোৰে মোক ভাগৰ অনুভৱ কৰিবলৈ নিদিয়ে লক্ষ্যে উপযুক্ত হাতী হ'বলৈ মই জিৰণি লোৱাৰ প্ৰশ্ন নাহে কিন্তু আমাক যদি হাৰাশাস্তি কৰা বুলি আমি আপোনালোকৰ মানহানি গুচাই দিওঁ তেতিয়া গব্বৰ সিঙে কৈছিল अब तेरा क्या होगा कालिया अरे क्या मैं बसू अब तेरा क्या होगा निखान को बोलूआ बोल
নিৰ্বাচনত গৈ আছে কিন্তু আমাৰ চাকৰিটো প্ৰমাণপত্ৰ ভিত্তি কৰি আগবাঢ় ঠিক আছে মই তোমাকে কেছটো পৰা আজৰি কৰিব বিচাৰিছোঁ এতিয়া আমাৰ বিধায়ক সন্মিলন অকণমান কথা পাতিলোঁ তুমি নিৰাপত্তা নিশ্চয় নাই 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 চিন্তা কৰিব নালাগে এই ড্ৰাগছ মাফিয়াৰ কেছটোৰ দায়িত্ব আজিৰ পৰা মই নিজে তোমাৰ খুবাগান চিন্তা কৰিব নালাগে পইচা কিন্তু মোক ঘূৰাই নিদিলেও ৰাখা আপুনি কিয় পইচা দিলে আপুনি জানেনে সেই পইচাখিনি কি কামত খৰচ কৰিব জানো মই আপোনাৰ ল'ৰাকে চক্ৰৰ পৰা মুক্ত কৰিবলৈ দিয়া নাই আপোনাৰ লগত দেখিছোঁ মৰম পিতা আছে মই তো সময় কম পাছত লগ পাম আহিছোঁ মুছলমান নাম মোৰ শংকৰ খান ভাল মানুহ হিন্দুৰ মাজতো আছে মুছলমানৰ মাজতো আছে ভাল পুৰুষ আছে বেয়া পুৰুষ আছে ভাল নাৰী আছে বেয়া নাৰী আছে পৃথিৱীৰ আটাইবোৰ বেয়াৰ ভিতৰত থকা আটাইতকৈ বেয়া স্বভাৱবোৰ মিলি গঢ়ি উঠিছে এই শংকৰ খান ব্যস্ত থাকিব খোজা এগৰাকী নাৰী এই গোপন যুদ্ধখনত যিগৰাকী নাৰীৰ নেতৃত্ব দিব তাই ইমান দুৰ্বল আৰু আত্মকেন্দ্ৰিক নহয় তাই যুঁজাৰু নিজৰ তেজেৰে ৰাতিপুৱা সূৰ্য ৰাখিব খোজা এগৰাকী বীৰাংগনা নাম তাই মীৰাবাই এই গোপন যুদ্ধখনত মোৰ নাম হ'ব মীৰাবাই কিন্তু এইগৰাকী মীৰাবাই কেৱল ভজন গাই নাথাকে
জ্বলাও জ্বলোৱা জনৰ জীৱনী অশ্ৰু সামৰি জলে খুব গগনি জ্বলি জ্বলাও জ্বলোৱা জনৰ জীৱনী সময়ে সজালে ৰুৱা বেখেৰে ৰাতিৰে সিপাৰে প্ৰভাতী আশাৰে ওলালো আজি নখাহেৰে মই বিচাৰি মোৰ সংবিধান মীৰাবাই 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 সাহস আজি বুকুত আছে নেথাকো যে ৰৈ খোজে প্ৰতি উজুতিতে নকৰো যে ভয় সাহস আজি বুকুত আছে নেথাকো যে ৰৈ খোজে প্ৰতি উজুতিতে নকৰো যে ভয় সমাগতে জুই হৈ মই পৰখিমে সময়ে সজালে ৰুৱা বেখেৰে ৰাতিৰে সিপাৰে প্ৰভাতী আশাৰে ওলালো আজি নখাহেৰে মই বিচাৰি মোৰ সংবিধান মীৰাবাই আরে খোৱানা তুমি তো ক'ত লৈ আহিছা আরে তুমি তো মোক প্ৰথম দিনাই কিবানে বনাই দিছিলা সাৰপ্ৰাইজ আরে খোৱানা কি সাৰপ্ৰাইজ দিবা আরে আগতে কোৱা না কি সাৰপ্ৰাইজ দিবা এইয়া কোৱা মই চকু বন্ধ কৰি দিলোঁ এতিয়া কোৱা কি সাৰপ্ৰাইজ দিবা আরে কোৱা না কি সাৰপ্ৰাইজ দিবা আরে কোৱা না ঐ বাবু চিনি পোৱা নাই মই আরে চিনি পাইছো বাবে তো কেনেকৈ বান্ধিছো চিনি পাইছো ৰাজনীতি কৰি বহুত ভাৱ ধ্বংস কৰা মই ফুৰন ঘৰ পেলাবা আরে খুল মোৰ হাত তাৰ আগতে কওঁ কাৰণ দেখো সেইদিনাখন ৰাতি অলকে চাক হত্যা কৰিছিলে আরে নাপুৰ ক'লে একো কৰিব নোৱাৰ ইয়াৰ হাতবোৰ কিমান দীঘল তহঁতে অনুমানেই কৰিব নোৱাৰ সিহঁত মানুহ হাত দীঘল মানুহ বুলি বুজিলো কিন্তু আমাৰ হাতবোৰ ইমান চুটি নহয় সিহঁতৰ ডিঙিবোৰ ঢুকি নাপাওঁ মীৰাবাই 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 এন্ধাৰত গাঁওখন লৈ থাকিলেও আমি কিন্তু ঠিকেই অনুমান কৰিব পাৰোঁ তহঁতৰ হিংস্ৰ চকুবোৰত ঠিক কিমান তলত তহঁতৰ ডিঙিবোৰ আছে নামবোৰ কৈ যা নকওঁ এজনী মাইকী মানুহৰ হাতত বন্দুক দেখিলে আমি ভয় খাই নাযাওঁ মাইকী মানুহ মাইকী মানুহ মাইকী মানুহ ৰাতিপুৱা উঠি ঘৰ সাৰি সকলোৰ কাৰণে চাহ ভাত ৰান্ধি বাচন বৰ্তন কাপোৰ ধুই আবেলি প্ৰাহক একেখিনি কাম কৰি মানুহজন ঘৰলৈ উভতি অহা বাবে ৰৈ থাকিবলৈ এগৰাকী নাৰীৰ দায়িত্ব সাধাৰণ নাৰী ঘৰখন পৰিষ্কাৰ কৰি ৰখাই যোৱা দায়িত্ব কিন্তু খবৰে মোৰ সমাজখন পৰিষ্কাৰ কৰি ৰখাৰো দায়িত্ব দিছে নামবোৰ কৈছা কৈছো বিক্ৰম আৰু যদি তাৰ ওপৰত আছে নাজানো কিন্তু আপুনি চাৰ্টিফিকেটত থকা নাম পূবালী দত্ত কিন্তু তহঁতৰ দৰে নৰ পিসাচবোৰৰ বাবে এটাই পৰিচয় মীৰাবাই
হত্যা কৰে নহয় আমাক সতৰ্ক কৰি দিবলৈ গৈছে কি কৈছে তহঁতৰ ওচৰলৈ আহি আছো মীৰাবাই এজন মহিলাৰ ইমান সাহস কোন হয় তাৰ কাৰণে আমি ইমান ভয় খাই থাকিব লগা হৈছে এয়া এগৰাকী মহিলাৰ কাম নহয় তাৰ লগা বহু কেইজন আছে অতি সোনকালে সিহঁতে ৰাতি ঘূৰি বিচাৰি উলিয়াব লাগিব আমাৰ ইন্সপেক্টৰ নিশান্তকে মীৰাবাইৰ কেছটো তদন্ত কৰিবলৈ দিম বুলি ভাবিছোঁ কিন্তু সি দেখোন আমাকে জেলৰ ভাত খুৱাবলৈ লাগি আছে কি ভাবি তুমি তাক এই দায়িত্ব দিছা সেই কথা ময়ো জানো প্ৰাথমিক অনুসন্ধানৰ পৰা অনুমান কৰিব পাৰিছোঁ যে নিশান্তক গ্ৰেপ্তাৰ কৰিব খোজা মানুহখিনিয়ে মীৰাবাই টাৰ্গেট কিন্তু নিশান্ত হৈছে আইনৰ নিয়ম আখৰে আখৰে পালন কৰা যে মানুহ জানো সাধাৰণ জনতা আইন অমান্য কৰিলে সি কেতিয়াও সহ্য নকৰে আগৰ কেছবোৰ আমি বাধা দি আছিলোঁ বাবে আমি সফল হ'ব পৰা নাছিলোঁ কিন্তু মীৰাবাইৰ কেছটো আমি সকলোৱে একগোট হৈ থাকিম যেতিয়া আমি নিশ্চয় সফল হ'মেই নিশ্চয় আৰু লেকামডাল ধৰিবলৈ মইতো আছোৱেই কি হৈছে বিক্ৰমক কোনোবাই অপহৰণ কৰিছে মোৰ হাত খুলি দে তাৰ পিছত দেখাই দিম মই কোন হয় আৰে খোলা এইখিনি ঠাইতে তহঁতে এজন সাংবাদিকক হত্যা কৰিছিলি যাৰ অপৰাধ আছিল সমাজখন লেতেৰা কৰা মানুহবোৰৰ মুখাবোৰ খুলি দিয়া আৰু এইখিনি ঠাইতে তহঁতে এজন মানুহক জীৱনলৈ পংগু কৰি পেলালি তেওঁৰ অপৰাধ আছিল সেই সাংবাদিকজনক বচাবলৈ যোৱা কাৰ নিৰ্দেশত তহঁতে এইবোৰ কাম কৰি আছ মীৰাবাই বুজিছো ৰঞ্জিত শেষ কৰাৰ পাছত তহঁতে এইবাৰ মোক শেষ কৰিম বুলি ভাবিছ নহয় কিন্তু সেই মানুহজন কোন হয় মোৰ উশাহ মোৰ সাহস জীৱনৰ তই চাগে নাজানো আমি দিব পৰা দুটা অপশ্যনে আছে আৰামদায়ক মৃত্যু আৰু তৰপাই মৃত্যু মোক কি কৰিব দিয়ে মই চেষ্টা কৰি যাম সেইবাবে সুধিছোঁ কোন আছে তহঁতৰ ওপৰত সিহঁত বহুত ভয়ংকৰ সিহঁতক চুবলৈ গৈ তহঁতে নিজেই চাই হৈ যাবি ইতিমধ্যে আমি জ্বলি চাই হৈ গৈছোঁ আৰু জ্বলিবলৈ বাকী নাই শংকৰ খাম আৰু তই কি কৈছিলি কেনেকে মাৰিছিলি মোৰ কালু দেখা